বীৰ লাচিত সেনা অসম নামৰ এটা সংগঠন। এই সংগঠনটোৱে অসমৰ খিলঞ্জীয়া জাতি সত্তাসমূহক একত্ৰিত কৰি খিলঞ্জীয়াৰ অধিকাৰৰ বাবে মাত মাতিবলৈ যেতিয়াই জাতিৰ বিপদ আহে আমি সন্মুখৰ পৰা নেতৃত্ব দিবলৈ আমাৰ সৈনিকসকলে চেষ্টা কৰি আছে আৰু তাত সৰ্বসাধাৰণ ৰাইজক সদায় আমাক সহায় সহযোগ কৰি আছে আৰু অনাগত দিনতো আমাক সহায় সহযোগ কৰি থাকিব লাগিব। যিমানে বিভেদকামী চিন্তাধাৰাৰে মানুহবিলাক আগবাঢ়িব তাৰ ফল সকলোৱে পাব। যেনেকৈ এইবাৰ লোকসভা নিৰ্বাচনত চকুকাটো পাইছে সেনেকৈ অনাগত দিনতো পাব। আৰু এইবাৰ লোকসভা নিৰ্বাচনত আমি কি দেখুৱালো? এইবাৰ লোকসভা নিৰ্বাচনত যোৰহাট, শিৱসাগৰ আৰু আমাৰ সোণাৰীবাসী ৰাইজে দেখুৱালে যে যেতিয়া খিলঞ্জীয়া শক্তি একত্ৰিত হয় ইয়াত হাজাৰ বহিৰাগত মানুহ আহিও আমাৰ একতা স্থান কৰিব নোৱাৰে। সেয়েহে এই ঐক্যবদ্ধতাৰে এই সমন্বয়তে আমি আগবাঢ়ি অনাগত দিনত এখন খিলঞ্জীয়া আধিপত্য থকা অসম আমি তৈয়াৰ কৰিবলৈ চেষ্টা কৰিম, য'ত এই কণ শিশুসকলে অনাগত 20 বছৰ, 30 বছৰ, 50 বছৰ, 100 বছৰ পিছতো মৰিয়নি ৰাজপথত, যোৰহাটৰ ৰাজপথত, শিৱসাগৰ ৰাজপথত মূৰ তুলি জীয়াই থাকিব পৰা এক পৰিৱেশ বনাবলৈ বীৰ লাচিত সেনা অসমে চেষ্টা কৰিব। আৰু এই আজি শুভক্ষণত মোক এই গুৰু দায়িত্ব দিয়াৰ বাবে মই যোৰহাট জিলা সমিতি আৰু মৰিয়নি আঞ্চলিক